फकिराग्राम जौसिन गेजेरारि फरायसालियाव फातेहा ईद वाज दाहम फालिनाय जायो। क'क्राझार जिल्ला सिंनि फकिराग्राम जौसिन गेजेरारि फरायसालियाव दिनै सानसेनि हाबाफारिजों गोथार फातेमा ईद वाज दाहम फालिनाय जालाङो। हाबाफारि बादि फुंबिलि समाव कुरान फरायनाय जायो आरो गजल जिकिर जारि आरो हजरत महम्मदनि जिउ जारिमिन लिरनाय बादायलायनाय जालाङो। बेनि उनाव फकिराग्राम जौसिन गेजेरारि फरायसालिनि गोरायुं सुभाष चन्द्र देबनाथनि मासि लानानै सामलायनाय गेवलां मेलाव गाहाय आलासि महरै समग्र शिक्षा असम क'क्राझार जिल्लानि मावख'गिरि जाहांगीर हुसेना बाहागो लानानै बेसेन गोसा बिबुंथि लाखियो। बे मेलावनो बाहागो लानो हाबावदोंमोन फारियै मोजाम्मल हक फकिराग्राम जौसिन गेजेरारि फरायसालि सामलाय आफादनि आफादगिरि ज्योतिष चन्द्र नाथ आरो गोबां मानगोनां सुबुङा। আমি বৰ উলহ মালহেৰে আজি ফাতেহা ঈদ ৱাজ দাহম পালন কৰিম বুলি ভাবিছোঁ আৰু আমাৰ ইয়াত সকলোখিনি আয়োজন সম্পূৰ্ণ হৈছে। আমি প্ৰথমতে আমাৰ 9:30টাত আছিলে কোৰাণ পাঠ, তাৰপিছত আছে মিলাদুল নবী, তাৰপিছত 12:30টাত আছে কোৰাণ পাঠ, গজল, জিকিৰ জাৰি, হজরত মহম্মদৰ জীৱনী, এইবিলাক ছাত্ৰ ছাত্ৰীৰ মাজত হ'ব, কম্পিটিশ্যন হ'ব। আৰু আমাৰ অতিথি আছে ডক্টৰ মোজাম্মেল হক এডক্টাৰ, মই নিজেও আছোঁ, আৰু আমাৰ দাসগুপ্তা প্ৰদীপ দাসগুপ্তা আছে ভাইচ প্ৰেচিডেণ্ট। তাৰপিছত মুখ্য বক্তা আছে জাহাংগীৰ হুছেইন ছাৰ, তাৰপিছত তোজাম্মেল হক মণ্ডল, ৰফিকুল ইছলাম। আবেলি 2 বজাত বঁটা বিতৰণি হ'ব। গতিকে এইখিনি আমাৰ আজিৰ দিনৰ প্ৰগ্ৰাম। ঈদ ৱাজ দাহম একচুৱেলি প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বাৰ্থ এনিভাৰ্চাৰী বুলি কয়। সেই সময়তে প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যিদিনা জন্ম হৈছিল এই ছেম ডেটতেই সি মানে স্বৰ্গীয় হৈছিল, মানে মৃত্যুবৰণ কৰিছিল। সেই দিনটোকে ফাতেহা ঈদ ৱাজ দাহম হিচাপে পালন কৰা হয়। আজি একচুৱেলি যদিও এইটো মানে এটা একচুৱেলি মানে শান্তি, পৃথিৱীত শান্তি আহক, প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ যিবিলাক মেছেজ পৃথিৱীবাসীলৈ, সেই মেছেজৰ ওপৰতেই তাৰ বাৰ্থ এনিভাৰ্চাৰীত বিভিন্ন আলোচনা হ'ব। আৰু মই ভাবিছোঁ একচুৱেলি প্ৰফেট মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম পৃথিৱীবাসীলৈ কি মেছেজ দিছিল সেই মেছেজটোহে মই দিব আহিছোঁ। একচুৱেলি মেছেজটো প্ৰথম কথাটো হৈছে যে ইছলাম সালামতিৰ ওপৰত আহে। সালামত যেনেকুৱা আসসালামু আলাইকুম, তাৰমানে আল্লাহ আপোনাৰ ওপৰত শান্তি বৰ্ষিত কৰক, ৱালাইকুম সালাম আপোনাৰ ওপৰত শান্তি বৰ্ষিত কৰক। যদি এই কথাটো দিয়া হয় তেনেহ'লে আপোনালোকে এটা বস্তু চাব, শত্ৰুজনো বন্ধু হ'ব। আৰু এইটোৱে যে গোটেই বিশ্ববাসী একেলগে থাকক, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে মানুহ হিচাপে থাকক আৰু আন্তৰিকতাৰে থাকক, সদায় একেলগে মিলি থাকক, সেইটোৱে মেছেজ। এইটো আজিৰ দিনত মানে আজি 16 ছেপ্টেম্বৰ তাৰিখ, আজিৰ দিনটোত হজৰত মহম্মদৰ জন্মতিথি আৰু মৃত্যুতিথি দুয়োটাই মিলিছে। এই শুভ ক্ষণত পবিত্ৰ ফাতেহা ঈদ ৱাজ দাহম উৎসৱ উদযাপন কৰিলে যিমান অশান্তি আছে এইবিলাক চব দূৰ হয় বুলি আমাৰ দৃঢ় বিশ্বাস। সেইকাৰণে আমি খৰখেদাকৈ আজিৰ দিনটোতে এই উৎসৱ পালন কৰিবলৈ লৈছোঁ। প্ৰগ্ৰাম ৰাতিপুৱা কোৰাণ পাঠ আছিল, তাৰপিছত এতিয়া গজল আৰু কি হৈ আছে জিকিৰ এইবিলাক কি আছে, তাৰপিছত কেৰাত হ'ব, তাৰপিছত আমাৰ অতিথি আহি আছে, অতিথিসকলৰ ভাষণ হ'ব ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে। পোনপ্ৰথমে মই আপোনালোকক ধন্যবাদ জনাইছোঁ আমাৰ এই প্ৰগ্ৰামটো কাভাৰেজ কৰাৰ কাৰণে। মানে আজি হৈছে আমাৰ ইছলাম ধৰ্মৰ ধৰ্ম প্ৰচাৰক, ধৰ্মগুৰু হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জন্মদিন আৰু মৃত্যুদিন। এই উপলক্ষে আমি ইয়াত ফাতেহা ঈদ ৱাজ দাহম পালন কৰি আছোঁ। তাৰ প্ৰথমতে আমি ৰাতিপুৱা কোৰাণ পাঠ কৰিছোঁ, তাৰপিছত মিলাদ পঢ়া হৈছে। এতিয়া আমাৰ ষ্টুডেণ্টবিলাকৰ মাজত আমি গজল কম্পিটিশ্যন, কিৰাত কম্পিটিশ্যন আৰু জিকিৰ আৰু জাৰি অলপ কৰা হ'ব। আৰু লগতে আমাৰ মুকলি সভা আছে, মুকলি সভাত আমাৰ কিছুমান মুখ্য বক্তা ৰখা হৈছে, অতিথি কিছুমানক মতা হৈছে। সিহঁতে আহি আমাৰ ষ্টুডেণ্টসকলৰ উদ্দেশ্যে কিছু হজৰত মুহাম্মদৰ জীৱনী সম্পৰ্কে কিছু আলোচনা কৰিব। সেইখিনিয়ে।